সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে প্ৰথমবাৰৰ বাবে ইনষ্টা লাইভ কৰিছোঁ কোনোবা এজনে ধৰি দিয়া না মই এইটো এওঁলোকৰ লগত কথা পাতিলেও তেওঁলোক ৰৈ আছে এইটো কেমেৰাটো মই হেৰি কৰি দিওঁ বা বেক কেমেৰা কৰি দিওঁ কেমেৰাটো বেক কৰি ল'ব লাগিব बैक करो कैमरा इंस्टा है ये वीडियो के क्या हो गया कट गया लाइव हुआ सुनो जय 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 बेटे यहाँ देखो आप यहाँ देखो चाই ল'বা লাইভটো চাই ল'বা ঠিক আছে লোৱা 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 চব ল'বা ভালকৈ ফ্ৰেম কৰি ল'বা লৈ লোৱা লৈ কেনেকুৱা খবৰ চাই দিয়ক মিট পাই আছে কোনো ল'বাচোন कैसे हो लेना है इसके साथ ভালকে বলি খালি হোক ভালনে খবৰ ये मेरा थर्ड शोरूम है इनका सारा ब्रांडिंग का काम नहीं करता एडवर्टाइजिंग का काम इंस्टा Hey, ya badmaz.
এইটোতো থাকেই ধুনীয়া ধুনীয়া চিনেমাবোৰত যে দেখা পায় ৰাণীয়ে পিন্ধে ভাল লগা নাই আৰু আটাইতকৈ দুখ লগা আৰু লগতে ভাল লগা কথাটো হ'ল যে এইটো MNJৰ দুখ লগা কথাটো হ'ল যে এইটো মোৰ নহয় এইটো তেওঁলোকে দিছে আৰু যোৱাৰ সময়ত খুলি দি থৈ যাব লাগিব সেইটো আটাইতকৈ দুখ লগা আৰু ভাল লগাটো হ'ল যে যেতিয়াৰ পৰা MNJৰ লগত কাম কৰিছোঁ তেওঁলোকৰ প্ৰতিটো নতুন যিয়ে কালেকশ্যন আহে নিজে পিন্ধিবলৈ পাওঁ আৰু ইমান সুন্দৰ সুন্দৰ কালেকশ্যন সঁচাকৈ সুখী তেওঁলোকৰ কালেকশ্যনটো এটা কথা সদায় লক্ষ্য কৰে তেওঁলোকে যে লেটেষ্ট যিটো চলি আছে সেইটো যাতে ৰাইজক দিব পাৰে আৰু আমি MNJৰ এটা বিশেষত্ব প্ৰতি বছৰে সুন্দৰ এখন কেলেণ্ডাৰ উলিয়াইছোঁ যিজনে ভিডিঅ'টো কৰি আছে কমল দে তেওঁ নিজৰ এবাৰ মই দেখাই দিওঁ ঘূৰাই পেলাই এয়া হ'ল কমল দে যিয়ে আমাক ধুনীয়াকৈ উলিয়াই আৰু এয়া আমাৰ গোটেই টিম হয় একচুৱেলি আমাৰ ধুনীয়াকৈ ভিডিঅ'বোৰ কৰে এটা কথা ক'বই লাগিব MNJ কেলেণ্ডাৰ সঁচাকৈ আনতকৈ পৃথক তেওঁলোকৰ গহনাৰ লগতে গোটেই কনচেপ্টটো এটা বছৰজোৰা আচলতে প্ৰচেষ্টা এই কেলেণ্ডাৰখন যিখন ইতিমধ্যে এটা ঠাইৰ পৰা ফোন আহিলে যে এইবাৰ MNJত কি দেখা পাম গতিকে ভাল লগা কথা আমি বছৰটোৰ ধুনীয়া ধুনীয়া কালেকশ্যনখিনি লৈ আপোনালোকৰ মাজলৈ আহোঁ তেওঁলোকৰ এইখনৰ সৈতে তৃতীয়খন ষ্ট'ৰ ইয়াৰ আগত আছিলে গুৱাহাটী তাৰপিছত হ'ল যোৰহাট আৰু এতিয়া তেজপুৰৰ এটা কথা মই আপোনালোকক জনাই ভাল লাগিব যে ইয়াত 10 পৰ্বতীয়া আৰু এই কামৰূপীয়া নামঘৰৰ পিছফালে বাইদেউ এগৰাকী থাকে তেওঁলোক দুয়োগৰাকীয়ে প্ৰায়ে মই যেতিয়া গহনা পৰিধান কৰোঁ তেওঁলোকে সোধে যে ক'ৰ পৰা লৈছা ক'ত পাম আমি এইটো তেওঁলোকৰ বাবে সুখবৰ যে এতিয়া